হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, শিল্পী সমাজৰ বাবে এক অতি দুখবৰ। অসমৰ পৰা যোৱা বলিউডৰ অভিনেত্ৰী নুৰ মালিক দাস আৰু আমাৰ মাজত নাই। মায়ানগৰী মুম্বাইত অসমৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীয়ে জনোৱা মতে নিজা ফ্লেটত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। আৰু অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব, তেওঁ কেনেকৈ মৃত্যু হ'ল আৰু কিয়। খবৰ অনুসৰি জানিব পৰা মতে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৭ বছৰ। জানিব পৰা মতে নুৰ মালবিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু লগতে কেইবাখনো ৱেব ছিৰিজ, টিভি চিৰিয়েল আৰু বলিউডৰ ছবিত অভিনয় কৰিছিল অভিনেত্ৰী নুৰ মালবিকা দাসে। বলিউডৰ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ দ্য ট্ৰায়েল ফেমত কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে। এগৰাকী ভাল অভিনেত্ৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল। সঁচাকৈ খবৰটো পাই বহুত দুখ লাগিল আৰু তেখেতৰ বিদেহ আত্মাই যাতে সোনকালে শান্তি পায় তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।